নমস্কাৰ মই কাবেৰী এগ্ৰো লাইফ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। কি খবৰ বাৰু আপোনালোকৰ? ভালে আছেনে? নিশ্চয় ভাল চাগে, নহয় জানো? মোৰো ভাল। আজি ভালে আছোঁ বাবে আজি আপোনালোকলৈ আমৰ আচাৰ ৰেচিপি এটা লৈ আহিছোঁ। কেনেকুৱা লাগে চাই পেলাই নিশ্চয় জনাব। মোক বহুতেই কয় যে আমৰ আচাৰ বনালে হেনো তেওঁলোকৰ কেইদিনমানৰ পিছত বেয়া হৈ যায়, বহুত দিনলৈ সাঁচি ৰাখিব নোৱাৰে। কিয় বা নোৱাৰে তেওঁলোকে? মইতো কওঁ মোৰ আচাৰটো এবছৰ দুবছৰ একদম বেয়া নোহোৱাকৈ থাকে। তো তেন্তে চাওঁ আহক মই কিন্তু কেনেধৰণে আচাৰ বনাওঁ আপোনালোকক তাৰে অলপ আজি দেখুৱাওঁ। তো প্ৰথমে আমবিলাক এটা বাল্টিঙত ভৰাই ভালদৰে ধুই ল'ব, যাতে যিবিলাক ধূলি বালি লাগি থাকে সেইবোৰ আঁতৰি যায়। আৰু আমত কেতিয়াবা এনেকুৱা ক'লা দাগ লাগি থাকে, যিটো আঠা হয়, এই আঠাটো হাতেৰেদি মোহাৰি দিব, তেতিয়া গুচি যাব। আৰু এটা খৰাহীত আপুনি আমবিলাক অজৰাই ল'ব, যাতে পানীবোৰ নিগৰি যায়। আৰু যদি আপুনি জল্দি কৰিব বিচাৰে তেন্তে আপুনি এখন শুকান কাপোৰ ল'ব আৰু আমবোৰ ভালদৰে মোহাৰি দিব, যাতে ইয়াত পানী অকণো নাথাকে। তো এইবিলাক সৰু সুৰা নিয়ম আপোনালোকে মানিব লাগিব। মই কমে 2 কেজিতকৈ অলপ হয়তো বেছি হ'ব, যিহেতু মোৰ ঘৰৰ আম, মই ইয়াত কোনো ওজন কৰা নাই। যেনেদৰে পাওঁ তেনেদৰে পাৰি আনিছোঁ আৰু সেইমতেদি এটা হোৱাইট পেপাৰ লৈছোঁ আৰু এডাল আৰু এখন মস্ত ডাঙৰ দা লৈছোঁ, যাতে আমবোৰ কাটাত সহজ হয়। কাৰণ মোৰ আমবোৰ ডাঙৰ হৈ গ'লগৈ, তো টাইট হৈ গৈছে। তো সেইকাৰণে মই প্ৰথমতে আমবোৰ ফালি লৈছোঁ, এনেদৰে নাকাটি, আৰু বিভিন্ন ধৰণৰ কাটাৰ প্ৰক্ৰিয়া আছে। তো মই গুটিবোৰ ফালি দিছোঁ, যাতে মাজৰ গুটিবোৰ পেলাই দি সেই যে জিমডোখৰ থাকে সেই জিমডোখৰ এটা সোৱাদ থাকে, গতিকে মই জিমৰ পৰা গুটিটো উলিয়াই দিছোঁ। তাৰপিছত সকলোবোৰ পৰা গুটিটো উলিয়াই দিয়াৰ পিছত মই আমবোৰ এটা চাইজত টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আপোনাৰ ইচ্ছা, আপুনি যেনেদৰে ভাল পায় তেনেদৰে কাটি ল'ব পাৰে। আচাৰ বনোৱা প্ৰক্ৰিয়াটো আমাৰ আদি যুগৰ পৰাই চলি আহিছে। আজো আইতাৰ আইতা তেনেদৰে মাহঁতেও বনাই আহিলে, আমিও শিকিলোঁ। তেনেদৰে আচাৰ বনোৱা পৰম্পৰা আজি চলিয়ে আছে। আৰু মই টোটেলি অসমীয়া ষ্টাইলত বনাইছোঁ দেই, কোনো ধৰণৰ মাৰোৱাৰী বা কোনো ধৰণৰ পাঞ্জাবী ষ্টাইল বুলি নহয়। আমি নিজৰ দেশৰ নিজৰ যিটো থলুৱা পদ্ধতি সেইমতেই বনাইছোঁ। তো মই আমৰ পিচবোৰ এনেদৰে কাটি ল'লোঁ, ডাঙৰ সৰু মোৰ নিজৰ ইচ্ছামতে কৰি লৈছোঁ। একেবাৰে সৰু কৰা নাই, একেবাৰে ডাঙৰ কৰা নাই, মই এটা মিডিল চাইজত কৰি লৈছোঁ। আৰু আমবোৰ মই এটা বাচনত লৈ লৈছোঁ, কাৰণ তাতে মোৰ হালধি নিমখ সানাত যাতে সুবিধা হয়। তো সেইকাৰণে নিমখ আপুনি দিব আপোনাৰ হিচাপ অনুসাৰে, অলপ নিমখ বেছি দিব লাগে, কাৰণ আমৰ পৰা যিটো পানী, কেঁচা আমৰ যিটো গাৰ পানী, সেই পানীটো শুকাই যাবৰ কাৰণে নিমখ দিয়াটো অত্যন্ত প্ৰয়োজন। আৰু হালধিটো হৈছে আমৰ যিটো কালাৰ আহিব লাগিব ন আচাৰৰ, সেইবাবে হালধিটো দিয়াটো প্ৰয়োজন। সেইটো নিদিলেও একো নাই, কিন্তু কালাৰটোৰ কাৰণে আপুনি দিবই লাগিব। তো ভালদৰে এনেদৰে লৰাই ল'ব যিমান পাৰে, আৰু পাৰে যদি ওপৰত এনেকুৱা একে সমানৰ এটা বাচন লৈ পেলাই জোকাৰি দিব, একদম সহজ পদ্ধতি, যাতে মিলি যায়। তো আমবোৰ এনেদৰে লৰাই থাকিবই। আৰু যদি ৰাখি থৈ দিয়ে, দিনতে যদি কৰিছে আপুনি, দিনত কমে 2-3 বাৰমান হেতাৰে দি লৰাই দিব, যাতে সকলোবোৰ আমতে নিমখ হালধিৰ পৰিমাণটো সমান পৰিমাণে লাগে, আৰু আমৰ কেঁচাৰ যিটো ৰস, সেই ৰসটো যাতে ওলাই যায়। তো মই যিমান পাৰোঁ সিমান আজি ৰাতি কৰিছোঁ যিহেতু, তো লৰাই দিছোঁ যিমানখিনি পাৰোঁ। এতিয়া মই এটা কাঁহী দি ঢাকন দি দিম, যাতে আজি ৰাতিটো এনেদৰে থাকে আৰু পানীটো কাইলৈ ওলাই দিব পাৰোঁ। তো নেক্সট ডে মই আমখিনি যেতিয়া উলিয়াই লৈছোঁ, ওপৰখিনি ধুনীয়া শুকান দেখিছে, কিন্তু তলত পানী আছে। এখন পৰিষ্কাৰ কাপোৰ পাৰি ল'ব আপুনি, সেইটো এটা এক্সট্ৰাকৈ ধুই ধাৰি ৰাখি থৈ দিব আমৰ আচাৰ বাবে। তাৰপিছত আপোনাক মই তলত যিখিনি পানী আছে দেখাই দিওঁ। মই পেলোৱা নাই আগতীয়াকৈ, কাৰণ আপোনালোকক দেখাবলৈ ৰাখিছোঁ। তো এয়া পানী পেলাই দিছোঁ। বহুতে আকৌ কয় যে পানীখিনি হেনো আচাৰত ঢালিব পাৰে, মই নাভাবোঁ পাৰে নোৱাৰে, কিন্তু যিসকলে পাৰে হয়তো তেওঁলোকৰ পৰা মই শিকিব লাগিব কেনেধৰণে হয়নো এই আচাৰটো। তো এনেদৰে ভালদৰে মই হালধি অলপ দি আকৌ লৰালোঁ, লৰাই পেলাই কালাৰ কাৰণে দেই। তো এতিয়া মই চালনীত এনেদৰে মেলি দিছোঁ। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে, মই আমৰ টুকুৰাবোৰ হাতেৰে টাচ কৰা নাই, ইয়াত হেতাৰেদি কৰিছোঁ। এই কিছুমান নিয়ম থাকে আমত, আপুনি হাত এতিয়া লগাব নালাগে, আৰু যিহেতু আম বনাবলৈ হৈ গৈছে আচাৰ,
তো এতিয়া মই ৰ'দত দিছোঁ কমচে কম 2-3 ঘণ্টা মই ৰ'দত দিম বহুত কম সময়ো দিয়ে 1 ঘণ্টা 1.5 ঘণ্টা আৰু ফাইনেলি চাওক মোৰ আমখিনি কি ধুনীয়াকৈ শুকাই গৈছে নহয়নে এতিয়া মানে আচাৰ বনাব পুৰা মানে ৰেডি আৰু আমখিনি তো ইয়াত এটা ডাঙৰ ৰুল আছে যে মছলাৰ কোৱান্টিটি আপুনি কেনে ধৰণৰ দিব আৰু মছলাৰ নামবোৰ মই স্ক্ৰীনত লিখি দিছোঁ আপোনালোকে চাই ল'ব আৰু মোৰ ঘৰত যিবোৰ মছলা আছিলে মই সেইবোৰকে দিছোঁ কোনো এক্সট্ৰা আৰু কিনি অনা নাই আচাৰ বনাম বুলি তো তেনেদৰে মছলাবোৰ মই আধা কৰি লৈ লৈছোঁ কাৰণ ইয়াৰো এটা টিপছ আছে আচাৰ বনোৱা আচাৰ যদি সোৱাদ বঢ়াব বিচাৰিছে তেন্তে এনেধৰণে আপুনি ভাগ কৰি ল'ব আৰু ভাগ কৰাখিনি মই খলাত ভালদৰে টাৱাত ভাজি লৈছোঁ যাতে ফাটি আহে তাৰ এটা স্মেল ওলায় মছলাৰ তো সেইটো এটা সোৱাদ বেলেগ হয় আৰু যিখিনি আধা মই বাটি ৰাখিছিলোঁ সেইখিনি অলপ গৰম কৰি ল'ম টাৱাত সেইখিনি মই গোটাকৈ দিম গোটা মছলা আৰু পিচি দিয়া মছলাৰ সোৱাদটো যেতিয়া আপুনি আমত লগাই দিব তাৰ সোৱাদেই বেলেগ হয় আচাৰৰ তো এয়া মই তেল অলপ গৰম কৰি ল'লোঁ তেলটো সদায় গৰম কৰিয়ে ল'ব লাগে কাৰণ কিছুমানে কয় যে নহ'লে মিঠাতেলৰ স্মেল আহে তো এয়া মই শুকান আমখিনি এতিয়া মই এটা বাচনত ঢালি ল'লোঁ আৰু এতিয়া মই যিখিনি মছলা পিচি লৈছিলোঁ একেবাৰে মিহিকৈ পিছা নাই অলপ খহটা কৰিছোঁ আপোনাৰ দেখি গম পাইছে তো এতিয়া মই এনেদৰে 2 হাতা 3 হাতা ঢালি দিছোঁ আৰু খুব সুন্দৰকৈ মিলাই ল'ম যাতে সকলোবোৰ আমৰ টুকুৰাতে মছলাটো সোমাই পৰে নহয় জানো তাৰপাছত মই যিখিনি গোটাভাৱে ৰাখিছিলোঁ মছলা সেইখিনি এতিয়া মই ইয়াত ঢালি দিম এয়া চাওক গোটা মছলা তো এই মছলাখিনি যেতিয়া দিব নহয় আপুনি যেতিয়া আচাৰটো খাব ইয়াৰ এপিচ মেথি গুটি হওক চফ গুটি সৰিয়হ টুকুৰা হওক যদি আপুনি খাই পায় আমৰ লগত তাৰ সোৱাদটো চাবচোন বৰ ভাল লাগে আপোনালোকৰ কেনেকুৱা লাগে নাজানো মই ভাল পাওঁ সেইকাৰণে মই গোটা মছলা অলপ দি দিছোঁ দেই তো যিমান পাৰে আপুনি আচাৰটোৰ সোৱাদ বনাবৰ বাবে হিং অলপ দি দিছোঁ হিংটো আপোনালোকৰ বাবে অপশ্যনেলেই হয় কাৰণ মই ইয়াত সোৱাদৰ কাৰণেহে দিছোঁ আৰু ভিনেগাৰটো আপোনালোকৰ বাবে অপশ্যনেল আপোনালোকে নিদিব পাৰে মই দি দিছোঁ যাতে অলপ লাষ্টিং হয় আচাৰখিনি ইয়াৰ সলনি আপোনালোকে নেমু ৰসো দিব পাৰে নহ'লে অলপ নিমখ অলপ বেছিকৈ দিলেও হয় তো এতিয়া দেখিছেনে কি ধুনীয়াকৈ মছলাবোৰ লাগি ধৰিছে আৰু দেখাত কি সুন্দৰ লাগিছে গুড়া মছলা আৰু গোটা মছলা দুইটা কম্বিনেশ্যনটো একদম ক'ব নালাগে আচাৰটো খালে গম পাব নহয় জানো তো এতিয়া মই ইয়াতে অলপ নিমখ কম যেন লাগিছে তো নিমখটো মই অলপ মিলাই দিছোঁ আৰু হিচাপ অনুযায়ী আপোনালোকেও চাব আপোনালোকৰ আচাৰত কিমান পৰিমাণৰ নিমখ লাগে তো এয়া হৈছে মিঠাতেলখিনি গৰম হৈ আছে বৰ্তমান মই দিব নোৱাৰিম সেই গতিকে আচাৰখিনি মই খুব ভালদৰে মিলাই লৈছোঁ যেতিয়ালৈকে ঠাণ্ডা নহয় তো বন্ধুসকল যেতিয়ালৈকে মই মিঠাতেল দি লওঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে বাৰু যদি ভাল লাগিছে লাইক কৰিব দেই আৰু বেয়া লাগিলে কমেণ্ট এটা কৰি নিশ্চয় জনাব আৰু যদি মোৰ চেনেলটো আগুৱাই লৈ যাব বিচাৰিছে তেন্তে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া দুটা কাঁচৰ বৈয়াম লৈছোঁ এতিয়া মই আমখিনিত মিঠাতেলকণ দি দিওঁ যিহেতু মিঠাতেলকণ ঠাণ্ডা হৈ গৈছে নহয় জানো এনেদৰে প্ৰথমে 2-3 হাতা দি মিলাই ল'ব তাৰপিছত লাহে লাহে আপুনি ক্ৰমান্বয়ে তেলখিনি ঢালি দিব আৰু হাতেৰে দি আপুনি খুব সুন্দৰ কৰি মিলাই দিব যাতে সকলোবোৰ তেল আমৰ টুকুৰাত লাগি ধৰে আৰু মছলাখিনিও যাতে খুব সুন্দৰকৈ আমৰ টুকুৰাত লাগি ধৰে নহয় জানো তো ইয়াত দেখি আপোনালোকে গম পাইছে কিমান দেখাত সুন্দৰ হৈছে কালাৰটো আৰু সোৱাদটোতো ক'বই নালাগে বাৰু সেইটো তো এয়া মই বৈয়ামত এতিয়া ভৰাই লৈছোঁ আচাৰ মানে ৰেডি আৰু এয়া আচাৰ এসপ্তাহৰ পিছত খাব পৰা আৰু এটা কথা আচাৰখিনি যেতিয়া বৈয়ামত ভৰাব এটা কথা লক্ষ্য ৰাখিব যে আচাৰ আমবোৰ যাতে তেলত ডুব যাই থাকে কাৰণ যদি অকণমান তেলৰ পৰা ওপৰলৈও থাকে তেন্তে নমাই দিব কাৰণ ওপৰলৈ থাকিলে বেয়া হোৱাৰ চান্সটো থাকে যদি তেলৰ ভিতৰত গোটেইবোৰ আমৰ টুকুৰা সোমাই থাকে তেন্তে বেয়া হোৱাৰ কোনো সম্ভাৱনাই নাথাকে আৰু এনেদৰে 2-3 দিন আপুনি ৰ'দত দিব তো আপোনাৰ আচাৰ ৰেডি হৈ গ'ল তো এয়া মোৰ আচাৰ আজি ৰেচিপি ইমানতে সামৰণি মাৰিছোঁ তো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি মোক নিশ্চয় জনাব আজিলৈ ইমানতে ৰাখিছোঁ পুনৰ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিবৰ বাবে চেষ্টা কৰিম তেতিয়ালৈকে ৰাখিছোঁ বাই বাই সকলোকে